মৰমৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত এটা সঁচা কাহিনী ক'ব বিচাৰিছোঁ। 11 বছৰৰ ছোৱালী এজনী মা কেনেকৈ হ'বলৈ পালে আৰু এই ছোৱালীজনীৰ লগত এনেকুৱা কাম কোনে কৰিবলৈ পালে, এই কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। এই সঁচা কাহিনী কোৱাৰ আগত মই আপোনালোকক এটা অনুৰোধ কৰোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিসকলৰ ঘৰত এনেকুৱা সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে কথাখিনি মন দি শুনিব। যদি আপোনালোকৰ ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে, স্কুলে হওক বা কলেজে হওক বা হয়তো ইউনিভাৰ্চিটি হওক, তো এই কথাখিনি আপোনালোকে অকণমান মন দি শুনিব। এই কথাখিনি সকলো পেৰেণ্টছ গুৰুত্ব দিব, কিয়নো এনেকুৱা সঁচা কথাবোৰ আমাৰ ছ'চাইটিত লুকুৱাই ৰখা হয়। মৰমৰ বন্ধুসকল, এই কাহিনীটো ইৰাণ চহৰৰ এজন মহিলা ডক্টৰ কৈছিল। এই মহিলা ডক্টৰজন নিজে স্বীকাৰ কৰিছিল এনেকুৱা সমস্যা লৈ এওঁৰ হস্পিটেলত আহিছিল আৰু এই ছোৱালীজনীৰ ডেলিভাৰী এওঁ নিজ হাতেৰে কৰিছিল। আৰু এই মহিলাজনী কৈছিল এই সঁচা ঘটনাটো যাতে সকলোৱে গম পায়, যাতে এনেকুৱা ঘটনা আৰু কেতিয়াও নঘটে। ডক্টৰ ছানিয়া কৈছিল, মোৰ নাম ডক্টৰ ছানিয়া। সেইদিনা বাৰ আছিল শুক্ৰবাৰ আৰু এজনী মহিলা 11 বছৰৰ ছোৱালী এজনীক লগত লৈ মোৰ ক্লিনিকত আহিছিল। হঠাৎ মোৰ নজৰ ছোৱালীজনীৰ ওপৰত পৰিছিল আৰু মই আচৰিত হৈছিলোঁ। ছোৱালীজনীৰ পেট যেনেকুৱা থাকিব লাগিছিল তাতকৈ বেছি ডাঙৰ আছিল। ছোৱালীজনীক মই যেতিয়া চাইছিলোঁ, মই তেতিয়া এটা অনুভৱ কৰিছিলোঁ, এওঁৰ পেটৰ ভিতৰত নিশ্চয় কিবা এটা বেমাৰ হৈছে। এওঁৰ পেটটো এইকাৰণে ডাঙৰ হৈছে, হয়তো এওঁৰ পেটৰ ভিতৰত নিশ্চয় পানী জমা হৈ আছে। আৰু যেতিয়া ছোৱালীজনীৰ মাকৰ ফালে চালোঁ, মহিলাজনীক কান্দি আছে, চকুত পানী দেখা পালোঁ। ছোৱালীজনীৰ মাকক মই সুধিলোঁ, কি হ'ল, আপুনি কান্দি আছে যে? মহিলাজনী মোৰ কথা শুনি এওঁ দুখত ভাগি পৰিলে। ছোৱালীজনীৰ মাকৰ ফালে চাই যেতিয়া মই একো বুজি নাপালোঁ, মহিলাজনী কি কৰিলে, মূৰৰ চাদৰখন খুলিলে। খোলাৰ পিছত এই চাদৰখন মোৰ ভৰিত থৈ দিলে। তাৰপিছত মহিলাজনী মোক হাত জোৰ কৰি ক'বলৈ ধৰিলে, বাইদেউ মোক বচাওক। তাৰপিছত মহিলাজনীৰ চকুৰ ফালে চাই মই গম পালোঁ আচল ঘটনাটো কি। আচলতে 11 বছৰৰ ছোৱালীজনী প্ৰেগনেণ্ট আছিল। তো এই ছোৱালীজনীৰ মাকে মোক কৈ আছিল যাতে এই ছোৱালীজনীৰ জান আৰু ইজ্জত মই বচাব পাৰোঁ। এই 11 বছৰৰ ছোৱালীজনী যে প্ৰেগনেণ্ট আছিল যাতে কোনেও গম নাপায়। মই যেতিয়া ছোৱালীজনীৰ ফালে চালোঁ, মই একো অনুভৱ কৰিব পৰা নাছিলোঁ। মই এওঁক আল্ট্ৰাচাউণ্ড কৰিম। তাৰপিছত মহিলাজনী ক'লে, আপুনি আল্ট্ৰাচাউণ্ড কৰিব নালাগে, মোৰ ছোৱালীজনী প্ৰেগনেণ্ট, আপুনি দেখা নাই নেকি? আপুনিতো এজন ডক্টৰ, আপুনি নিশ্চয় ভালকৈ জানে। নহয়, এনেকুৱা কথা নহয়, আপোনাৰ ছোৱালীজনীক মোক ভালকৈ চাব লাগিব, এওঁৰ শৰীৰ কেনে আছে আৰু প্ৰেগনেণ্ট কেনেকৈ হ'বলৈ পালে। ছোৱালীজনীৰ ওপৰত কোনোবাই অত্যাচাৰ জুলুম কৰিছিল নেকি? ছোৱালীজনীৰ মাকৰ পিনে মই চাই কৈছিলোঁ। তেতিয়া ছোৱালীজনীৰ মাকে ক'লে, নহয় নহয়, মই একো নাজানো, আপুনি এওঁক সোধক, এওঁ নিজে ক'ব, এওঁ আমাৰ মুখত চূণকালি লগোৱাৰ একো বাকী থোৱা নাই। তাৰপিছত মহিলাজনী ছোৱালীজনীৰ ওপৰত ঘৃণাৰ চকুৰে চাই মোক হাত জোৰ কৰি ক'বলৈ ধৰিলে, এই কথা যাতে ছোৱালীজনীৰ দেউতাকে গম নাপায়। এওঁ যদি গম পায়, এই ছোৱালীজনীক এওঁ জিন্দা জ্বলাই দিব। আপোনাৰ হাজবেণ্ড গম নাপায় নেকি ইমান ডাঙৰ পেট হৈছে আপোনাৰ ছোৱালীজনীৰ? এওঁ একো নাজানে নেকি? তাৰপিছত মহিলাজনী চকুৰ পানী মুচি ক'বলৈ ধৰিলে, নহয়, তেওঁ একো নাজানে। তেওঁ ভাবিছিল এওঁৰ পেটত হয়তো পানী জমা হৈছে, নহয় কিবা ইনফেকশ্যন হৈছে। নহয়, মোৰ ছোৱালীজনী ভাল, এওঁ এনেকুৱা নহয়, এওঁ গাঁৱতে এজনৰ ঘৰত ধৰ্ম শিক্ষা লাভ কৰি আছে, এওঁ নিজে শিকি আছে আৰু বেলেগক শিকাই আছে। মই ভাবি আছিলোঁ নিজতকৈ হয়তো কম বয়সৰ শিশুক পঢ়াই আছিল, তেওঁ হয়তো কোৰাণ ভালকৈ পঢ়িবলৈ জানে। এইকাৰণে মোৰ ছোৱালীজনীক কোনেও একো দোষ নিদিয়ে। আৰু যিহেতু তেওঁৰ বয়স বহুত কম, ক'বলৈ গ'লে তেওঁ এজন শিশু। বাইদেউ, আপুনি এইটো নাভাবিব মই হয়তো তেওঁৰ মাক হৈ হয়তো তেওঁৰ দোষ ঢাকিব বিচাৰিছোঁ। আচলতে কথা হ'ল, এক কথা ক'বলৈ গ'লে মোৰ ছোৱালীজনী খুব ধুনীয়া পৰিৱেশত থাকে আৰু তেওঁক মই খুব আদৰত ৰাখিছোঁ। তেওঁক কোনো বস্তু কম হ'বলৈ মই নিদিওঁ। আৰু মোৰ ছোৱালীজনী যিখন স্কুলত যায়, এই স্কুলখনৰ পৰিৱেশ খুব ধুনীয়া আৰু মোৰ ছোৱালীজনীৰ একো মামলা নাই। কিন্তু কি কৰিম, চবে ওপৰৱালাৰ ইচ্ছা। এইখিনি কথা কোৱাৰ পিছত মহিলাজনী কান্দনত ভাগি পৰিলে। তাৰপিছত মহিলাজনীৰ ওপৰত মোৰ সন্দেহ হৈছিল। যিকোনো এজন মানুহ স্পৰ্শ নকৰাকৈ এই 11 বছৰৰ ছোৱালীজনী কেনেকৈ প্ৰেগনেণ্ট হ'বলৈ পালে? হয়তো কোনোবাই তেওঁৰ লগত জোৰ জুলুম কৰিছিল আৰু মোৰ সন্দেহ হয় তেওঁৰ মাকৰ কিবা অৱহেলা আছিল, এইকাৰণে আজি এই ছোৱালীজনীৰ এই অৱস্থা। মই মনে মনে ভাবি আছিলোঁ। তাৰপিছত মই যেতিয়া তেওঁৰ মুখৰ পিনে চালোঁ, তেওঁ নজৰ লুকুৱাই আছিল। তাৰপিছত মই বুজি পালোঁ ছোৱালীজনীৰ মাকে মোক গোটেইখিনি কথা ক'ব বিচৰা নাই। তাৰপিছত মই ক'লোঁ, আপোনাৰ ছোৱালীক ছ'ন'গ্ৰাফি কৰিবই লাগিব, তেতিয়াহে গম পাম আপোনাৰ ছোৱালীৰ কেইমাহ চলি আছে আৰু আপোনাৰ ছোৱালীক কি চিকিৎসা দিব লাগিব। তাৰপিছত মহিলাজনী ছ'ন'গ্ৰাফিৰ কথা স্বীকাৰ কৰিলে। তাৰপিছত মই ছোৱালীজনীক ছ'ন'গ্ৰাফিৰ ৰুমত লৈ গৈ আছিলোঁ। তেতিয়া মহিলাজনী ক'লে,
বাইদেউ ময়ো যাম আপোনাৰ লগত। তাৰপিছত এনেকুৱা যেন লাগিছিল মহিলাজনী এই ছোৱালীজনীক অকলে ছ'ন'গ্ৰাফিৰ ৰুমত যাবলৈ দিয়াত মন নাছিল। হয়তো মহিলাজনী এইটোৱে বিচাৰিছিল যাতে ছোৱালীজনী মোক একো কথা ক'ব নোৱাৰে। মই হতাশ হ'লোঁ। পিছত ভাবিলোঁ প্ৰাইভেট ক্লিনিকত আহিলে মানুহে বেছি কথা কয়, কিন্তু চৰকাৰীত হ'লে বেছি কথা ক'ব নোৱাৰে আৰু ডাক্তৰৰ সকলো কথা মানে। আৰু প্ৰাইভেট ক্লিনিকত কোনেও কাৰো কথা নুশুনে, নিজৰ ইচ্ছামতে চলিব বিচাৰে। তাৰপিছত মহিলাজনী ছ'ন'গ্ৰাফিৰ ৰুমত আহিব বিচাৰিছিল। মই তাক মানা কৰা নাছিলোঁ, মই তাক আহিবলৈ দিছিলোঁ। তাৰপিছত তেওঁ মোৰ লগত ৰুমৰ ভিতৰত আহিলে। মই তেওঁৰ ছোৱালীৰ ছ'ন'গ্ৰাফি কৰি আছিলোঁ আৰু তেওঁ স্ক্ৰীণৰ ফালে চাই আছিল। মহিলাজনী ভালকৈ চোৱাৰ পিছত তাৰপিছত মোক সুধিলে, আপোনাৰ কি মনে হয়, এতিয়া আমাৰ সন্মান ৰক্ষা হ'বনে? তাৰপিছত মহিলাজনীক মই ক'লোঁ, আপুনি এতিয়া ইজ্জত আৰু বে-ইজ্জতৰ কথা নক'লে ভাল হ'ব। এইজনী সৰু ছোৱালী, তেওঁ যেতিয়া একো জুলুম কৰাই নাই, খামাখা আপুনি এওঁৰ ওপৰত কিয় এটা কথা বাৰে বাৰে কৈ আছে? এজনী সৰু ছোৱালীৰ এনেকুৱা ইচ্ছা শক্তি নাথাকে, কিন্তু এই ঘৃণনীয় ঘটনা কোনে কৰিব পাৰে এওঁৰ লগত? আপোনাৰ ছোৱালীৰ ওচৰে পাঁজৰে থকা সকলোখিনি খবৰ আপোনাৰ ল'ব লাগিব আৰু এওঁৰ অনুসন্ধান ল'ব লাগিব। তেওঁ কাৰ লগত অহা যোৱা কৰে, কাৰ লগত মিলিজুলি আছে, কাৰ লগত থাকে, গোটেইখিনি খবৰ আপোনাৰ ল'ব লাগিব। আৰু এইখিনি কৰাৰ পিছতো আপোনাৰ ছোৱালীজনীৰ ওপৰত নজৰ থাকিব লাগিব। ছ'ন'গ্ৰাফি ৰিপৰ্ট অহাৰ লগে লগে আপুনি নিশ্চয় জানিব পাৰিব আপোনাৰ ছোৱালীজনীৰ লগত কি দুৰ্ঘটনা হৈছিল। মই এই মহিলাজনীক কৈছিলোঁ আৰু মই সকলো কথা গম পাইছিলোঁ। আল্ট্ৰাছাউণ্ড কৰিবলৈ মোৰ কাৰণে একো ডাঙৰ কথা নহয়। তাৰপিছত মই আধা ঘণ্টা ধৰি ভাবি আছিলোঁ, এই মহিলাজনীক মই কি ৰিজাল্ট দিম, কিহৰ কথা ক'ম, কেনেকৈ ক'ম। কিয়নো কোনো এজনী মাকে এজনী 11 বছৰীয়া ছোৱালীৰ এনেকুৱা পৰিস্থিতি কোনেও নিবিচাৰে। এই সঁচা ৰিপৰ্ট পাই যাতে এই ছোৱালীজনীৰ ওপৰত একো মাৰধৰ কৰিব নোৱাৰে। তাৰপিছত মহিলাজনীৰ লগত মই খুব মৰমেৰে কথা পাতিছিলোঁ আৰু কৈছিলোঁ, আপোনাৰ ছোৱালীজনী খুব বেয়া পৰিস্থিতিত আছে আৰু এনেকুৱা পৰিস্থিতিত তেওঁৰ মৃত্যু হ'ব পাৰে। এইকাৰণে আপোনাৰ তেওঁৰ ওপৰত খুব খেয়াল ৰাখিব লাগিব, তেতিয়াহে তেওঁৰ জীৱনটো সফল হৈ উঠিব। আপুনি যেতিয়া তেওঁৰ মা হয়, আপুনিতো দুশ্মন নহয়, আপুনি তেওঁৰ লগত কিবা এটা বেয়া কাম কৰিব। এতিয়া আপোনাৰ ছোৱালীজনী প্ৰেগনেণ্ট, এই সন্তান পেটত আহিবলৈ 7 মাহ পাৰ হৈছে। এতিয়া যদি আপোনাৰ ছোৱালীজনীক মই ঔষধ দিওঁ, হয়তো আপোনাৰ ছোৱালীজনীৰ জীৱন মৰণৰ সমস্যা আহিব পাৰে। এতিয়া এই ছোৱালীজনীক লৈ অৱহেলা কৰাটো ঠিক নহ'ব। আপুনি ছোৱালীজনীক ঘৰত লৈ যাওক আৰু তেওঁৰ ওপৰত নজৰ ৰাখক আৰু তেওঁৰ সন্তান জন্ম হ'বলৈ দিয়ক। কিয়নো বেআইনী কাম কৰা ঠিক নহয় আৰু বিশেষকৈ এওঁৰ লগত কৰাটো ঠিক নহ'ব। 1 নম্বৰত এওঁৰ বয়স খুব কম আৰু এজনী ফুলকমলীয়া ছোৱালী। এইকাৰণে তেওঁক ঘৰত লৈ যাওক আৰু তাৰ ওপৰত নজৰ ৰাখক। মই মহিলাজনীক এই কথা কৈ সান্তনা দিলোঁ আৰু তেওঁ কান্দিবলৈ ধৰিলে আৰু ক'লে, বাইদেউ আপুনি যিটো কথা কৈছে এইটো ইম্পচিবল হয়নে? মই যেতিয়া এই ছোৱালীজনীক ঘৰত লৈ যাম আৰু এই ছোৱালীজনীৰ সন্তান জন্ম হোৱাৰ আগতে তেওঁক জিন্দা কবৰ দিব। বাইদেউ ধৰি লওক যদি আপুনি মোৰ জেগাত হ'লহেঁতেন, আপুনি যদি এনেকুৱা এজনী ছোৱালীৰ মাক হ'লহেঁতেন, আপুনি চিন্তা কৰক, ভাবক আপোনাৰ ছোৱালী যদি এনেকৈ প্ৰেগনেণ্ট হ'লহেঁতেন, আপোনাৰ হাজবেণ্ড আপোনাক ক্ষমা কৰিলেহেঁতেন। বাইদেউ মই আপোনাক কি ক'ম, মই ভাবি একো পোৱা নাই। মই এই অৱস্থাত ছোৱালীজনীক ঘৰত লৈ যাব নোৱাৰোঁ। বাইদেউ আপুনি কিবা এটা কৰক, এই ছোৱালীজনীক এৰি দিয়াৰ বাহিৰত আৰু মোৰ একো উপায় নাই। মহিলাজনীৰ কথা শুনি মই হয়ৰাণ হৈছিলোঁ। আপুনি এই ছোৱালীজনীক এৰি থৈ ক'ত যাব বিচাৰিছে? আপোনাৰ ছোৱালীৰ একমাত্ৰ ভৰসা আপুনি ইয়াক এৰি থৈ ক'ত যাব বিচাৰিছে? মই একো নাজানো। যদি আপোনাৰ তাত কিবা উপায় আছে আপুনি কৰক, নহ'লে ছোৱালীজনী মৰণক সাৱটি ল'ব, নহ'লে আপুনি চিকিৎসা কৰিব। এই কথা কোৱাৰ পিছত ছোৱালীজনীৰ মাকে কান্দিবলৈ ধৰিলে। তাৰপিছত মই ভাবিলোঁ নিশ্চয় কিবা এটা ব্যৱস্থা ল'ব লাগিব। তাৰপিছত মহিলাজনীক মই ক'লোঁ, আপোনাৰ ছোৱালীজনীক যদি মই মোৰ ক্লিনিকত ৰাখোঁ আৰু সন্তান জন্ম নোহোৱালৈকে যদি ঘৰত যাবলৈ নিদিওঁ, আপুনি এইটো মানি ল'ব? তাৰপিছত তেওঁ পটককৈ উত্তৰ দিলে আৰু ক'লে, এতিয়া মই ঘৰত গৈ হাজবেণ্ডক ক'ম ছোৱালীজনীক মই ডাঙৰ ভনীৰ ঘৰত এৰি থৈ আহিছোঁ। তাৰপিছত তেওঁ বৰ আনন্দ পালে আৰু মনে মনে ভাবিলে ডাক্তৰজনে হেল্প কৰিব বুলি। তাৰপিছত তেওঁ ক'লে, বাইদেউ আপুনি এইটো কাম কৰোঁতে কিমান টকা ল'ব? নিজৰ ছোৱালীজনীৰ কথা চিন্তা কৰি তেওঁ অসুখত ভুগি আছিল। নিজৰ ছোৱালীজনীৰ কথা ভাবি তেওঁ হতাশ হৈছিল। মই তেওঁক বুজি কৈছিলোঁ, আপোনাৰ পৰা মই টকা বিচৰা নাই, মই ছোৱালীজনীৰ মুখৰ ফালে চাই আপোনাক কৈছোঁ। আৰু মোৰ ক্লিনিকত ৰাতি কোনেও নাথাকে, মই অকলে থাকোঁ।
মই এওঁক মোৰ চকুৰ নজৰত ৰাখিম, তেওঁক চোৱা চিতা কৰাৰ পিছত মোৰ ঘৰত লৈ যাম। মোৰ ওপৰত যদি আপোনাৰ বিশ্বাস আছে, ইয়াত এৰি থৈ আপুনি গুচি যাওক। ছোৱালীজনীৰ মাকনো কি ক'ব? তেওঁ হতাশ হৈ আছিল আৰু তেওঁ কৈছিল, ঠিক আছে, মই এওঁক ইয়াতে এৰি যাম। মহিলাজনী যোৱাৰ পিছত মই ছোৱালীজনীক সুধিছিলোঁ, মাজনী তুমি স্কুলত যোৱা নে? এওঁ মোক সকলোখিনি কথা ভালকৈ কৈছিল। মই সন্দেহ কৰিছিলোঁ, হয় স্কুলত নহ'লে ভেনৱালা এনেকুৱা ঘটনা কৰিব পাৰে বুলি। এইকাৰণে হয়তো ছোৱালীজনীৰ আজি এই অৱস্থা। আচলতে যেনেকৈ ভাবিছিলোঁ ঘটনাটো তেনেকুৱা নহয়। ছোৱালীজনী ঘটনাটো গুচাই ক'ব নোৱাৰিলে আৰু তেওঁ ভয় পোৱা নাছিল যদিও ছোৱালীজনীক চাই এনেকুৱা যেন লাগিছিল তেওঁৰ লগত একোৱেই হোৱা নাই। তেওঁৰ লগত কি হৈছিল, কেনেকৈ হৈছিল, কেতিয়া হৈছিল? ছোৱালীজনী মোৰ হাত তাৰ পেটৰ ওপৰত দি ক'বলৈ ধৰিলে, ডাক্তৰ বাইদেউ, মোৰ বাচ্চা জন্ম হ'ব নেকি? মই মা হ'ম নেকি? হয়, তই এতিয়া মা হ'ব পাৰিবা, কিন্তু এতিয়াৰ পৰা তোমাক খুব সাৱধানে চলিব লাগিব। আৰু লগতে তেওঁক মই জাপ মাৰি দৌৰি ফুৰিবলৈ বাধা দিছিলোঁ। এতিয়া তুমি সাৱধানে থাকিব লাগিব আৰু বিশ্ৰাম ল'ব লাগিব, নিজৰ বাবে দোৱা কৰিব আৰু যিবোৰ কথা পাহৰি গৈছ এইবোৰ মনত আনিবলৈ চেষ্টা কৰক। কোনে এনেকুৱা ঘটনাৰ লগত জড়িত হৈ আছে মোক সঁচা কথা কোৱা। তেওঁ মোৰ কথা একো বুজি নাপায়, হয় বুলি কয়। তাৰপিছত ক'বলৈ ধৰিলে, আজিলৈকে কোনোবাই মোক এনেকুৱা কথা কোৱা নাই। মই তেওঁৰ কথা বুজি পাইছোঁ, কিন্তু মোৰ বিশ্বাস হোৱা নাছিল। পিছদিনা মহিলাজনী তেওঁৰ ছোৱালীক চাবলৈ আহিছিল আৰু ছোৱালীজনীৰ বাবে হালোৱা পুৰি আৰু কিবা আনিছিল। মই ছোৱালীজনীৰ মাকৰ হাতৰ পৰা কাঢ়ি লৈছোঁ আৰু ক্লিনিকৰ ভিতৰত থৈছিলোঁ। ছোৱালীজনীৰ মাক এই কথাও কৈছিল যে তেওঁ সময়ে সময়ে ছোৱালীজনীক চাবলৈ আহিব বুলি। ছোৱালীজনী তেওঁৰ মাকৰ কথা বৰ মনত পৰিছিল, কিন্তু তেওঁ আচৰিত হৈছিল এইবোৰ তেখেতৰ লগত কি হৈ আছে। এনেকৈ কেইদিনমান পাৰ হৈ গ'ল। লাহে লাহে দিন ওচৰ চাপি আহিছে। মই ভাবিলোঁ ছোৱালীজনীৰ যাতে কোনো ধৰণৰ দুৰ্ঘটনা নহয়, কিয়নো মই ছোৱালীজনীৰ মাক কৈছিলোঁ, আপোনাৰ একো চিন্তা কৰিব নালাগে, আপোনাৰ ছোৱালীৰ দায়িত্ব মই লৈছোঁ। মই এওঁৰ একো ক্ষতি হ'বলৈ নিদিওঁ আৰু মই নাভাবোঁ তেওঁৰ ওপৰত কিবা ক্ষতি হওক। সঠিক সময়ত ছোৱালীজনীৰ খুব ধুনীয়া যমক সন্তানৰ জন্ম হৈছিল। সন্তান দুটা খুব ধুনীয়া আৰু সুস্বাস্থ্য আছিল। মই চাইছিলোঁ আৰু মই আচৰিত হৈছিলোঁ। যমক সন্তান আছিল। আজিলৈকে মই এনেকুৱা ঘটনা দেখা নাছিলোঁ। ছোৱালীজনীৰ শৰীৰৰ অৱস্থা বৰ বেয়া আছিল। মই হস্পিটেলৰ পৰা মোৰ ঘৰত লৈ গৈছিলোঁ। এতিয়া এওঁক চালে ডাঙৰ তিৰোতা যেন লাগিছিল। তেওঁৰ এনেকুৱা অৱস্থাত মই বৰ দুখ পাইছিলোঁ। মই তেওঁক আকৌ সুধিব বিচাৰিছোঁ, কিন্তু তেওঁৰ একোৱে মনত ৰাখিব পৰা নাছিল। কিন্তু সন্তান তাইৰ আছিল। মই তেওঁক কৈছিলোঁ, এই কথাটো তোমাৰ ঘৰত কাকো ক'ব নালাগে। ছোৱালীজনীৰ মাকক মই সকলো কথা বুজি কৈছিলোঁ। ছোৱালীজনীৰ জন্ম হোৱা কেঁচুৱা দুটা মই বেলেগক দিছিলোঁ, তাৰ কোনো সন্তান নথকাৰ বাবে, আৰু কৈছিলোঁ আপোনাৰ এই বিষয়ে একো চিন্তা কৰিব নালাগে। তাৰপিছত ছোৱালীজনীৰ মাক চিন্তামুক্ত হৈছিল। মহিলাজনী মোৰ হাতত 1000 টকা দি ক'লে, আপুনি এই সময়ছোৱাত আমাক সহায় কৰাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। মই মোৰ হাজবেণ্ডক কৈছিলোঁ ছোৱালীজনীক তাৰ মাহীৰ ঘৰত এৰি থৈ আহিছোঁ। আচলতে মোৰ মানুহজনে ছোৱালীজনীৰ ইমান খবৰ নাৰাখে। নাজানো মই এওঁক গম পালে কি যে হ'লহেঁতেন। এই কথাখিনি কৈ ছোৱালীজনীৰ মাক ছোৱালীজনীক লগত লৈ গুচি গৈছিল। তাৰপিছত মই ভাবিছোঁ যিয়ে নহওক কামখিনি মই সুকলমে কৰিব পাৰিছোঁ। এতিয়া মোৰ আৰু একো চিন্তা নাই। কিন্তু ছোৱালীজনীৰ কথা মোৰ বাৰে বাৰে মনত পৰিছিল। এনেকুৱা যেন লাগিছিল ছোৱালীজনী মোক কিবা ক'ব বিচাৰিছিল। ছোৱালীজনীৰ মাক হতাশত থকাৰ বাবে একো ক'ব পৰা নাছিল। মই এওঁক একো সোধা নাছিলোঁ। ছোৱালীজনী যোৱাৰ পিছত মোৰ ৰুমত থকা এজনী নাৰ্ছ মোক এটা অসাধাৰণ কথা কৈছিল। ছোৱালীজনীৰ মাকৰ ওপৰত মোৰ সন্দেহ হয়। আপোনাৰ এনেকুৱা যেন লাগিছিল নে? মই এইবোৰ কথাত একো কাণ দিয়া নাছিলোঁ, কিয়নো এই সম্পূৰ্ণ ঘটনাটো মই পাহৰি গৈছিলোঁ। মোৰ মনৰ পৰা আঁতৰত ৰাখিছোঁ, যাতে ছোৱালীজনী দ্বিতীয়বাৰৰ বাবে মোৰ ইয়াত আহিব লগা নহয়। মোৰ মতে যাতে ছোৱালীজনীক দ্বিতীয়বাৰৰ বাবে চাব লগা নহয়। মোৰ মতে এইটো এটা ডাঙৰ দুৰ্ভাগ্যজনক ঘটনা এওঁলোকৰ কাৰণে। তাৰপিছত মোৰ এনেকুৱা যেন অনুভৱ হৈছিল ছোৱালীজনীৰ মাক এতিয়া ছোৱালীজনীৰ ওপৰত নজৰ ৰাখিব আৰু তেওঁক বাহিৰত অহা যোৱা কৰিবলৈ নিদিব। মাথো ইমানেই নহয়, তেওঁৰ প্ৰতিটো ক্ষেত্ৰত খবৰ ল'ব, তেওঁ কাৰ লগত মিলিজুলি আছে এইখিনি খোজ ল'ব। মই ভাবিছিলোঁ ছোৱালীজনীৰ লগত যিটো ঘটনা হ'ল এইটোৱে প্ৰথম আৰু এইটোৱে শেষ। আকৌ ছোৱালীজনী একে কামনাৰ বলি হ'ল, যিটো মই ভবা নাছিলোঁ। ছোৱালীজনী আকৌ 7-8 মাহৰ অন্তঃসত্ত্বা হৈছিল। ছোৱালীজনী আকৌ মোৰ ক্লিনিকত আহিলে। মহিলাজনী ছোৱালীজনীক লগত লৈ আহিছিল আৰু ছোৱালীজনীৰ মূৰত দীঘল চাদৰ পৰিধান কৰিছিল। ছোৱালীজনীৰ শৰীৰৰ গঠন বৃদ্ধি হৈছিল। অনুভৱ হৈছিল তেওঁৰ জীৱনত আকৌ কিবা কাৰণ হৈছে। মই বুজি পাইছোঁ এওঁৰ নিশ্চয় কিবা হৈছে, এইকাৰণে মোৰ লগত কথা পাতিবলৈ আহিছে। তাই অহাৰ লগে লগে এনেকুৱা যেন লাগিছিল যেন মোৰ মূৰৰ ওপৰত পাহাৰ পেলাই দিলে। মই সুধিলোঁ আকৌ আহিল যে? তেওঁ ক'বলৈ ধৰিলে মোৰ ছোৱালীজনী আগৰ দৰে একে অৱস্থা। মই সুধিলোঁ কি হৈছে এওঁৰ? মহিলাজনী কান্দিবলৈ ধৰিলে। তেতিয়া মই বুজি পালোঁ
নিশ্চয় আকৌ কিবা দুৰ্ঘটনা হৈছে ছোৱালীজনীৰ লগত। তেওঁৰ লগত দ্বিতীয়বাৰ আকৌ এনেকুৱা ঘটনা ঘটিলে, যিটো সমস্যা লৈ প্ৰথমতে ইয়াত আহিছিল। মোৰ বিশ্বাস হোৱা নাছিল ইমান সৰু এজনী ছোৱালীৰ লগত কিয় বাৰে বাৰে এনেকুৱা ঘটনা ঘটিবলৈ ধৰিলে। এফালে ছোৱালীজনীৰ মাক ছোৱালীজনীৰ বিষয়ে একোৱেই ক'ব নোৱাৰে আৰু ছোৱালীজনীও একো ক'ব নোৱাৰে। তেওঁৰ লগত এইবোৰ কি হৈ আছে? মই কৈছিলোঁ, আকৌ এনেকুৱা ঘটনা কেনেকৈ হ'বলৈ পালে? তুমিতো কৈছিলা ছোৱালীজনীৰ আগত কিবা পিছত কোনো বেলেগ মানুহ নাই যিয়ে এনেকুৱা ঘটনা কৰিব পাৰে বুলি। তো এইবোৰ কি হৈ আছে এওঁৰ লগত? ছোৱালীজনীৰ মাক কান্দি কান্দি ক'বলৈ ধৰিলে, ডাক্তৰ বাইদেউ, মই একোৱেই নাজানো। মোৰ ভৰি কঁপি আছে তেতিয়াৰে পৰাই যেতিয়া ছোৱালীজনীক এনেকুৱা অনুভৱ কৰিছিলোঁ। আপুনি এওঁক টেষ্ট কৰক আৰু মোক কৈ দিয়ক মই যিখিনি কথা ভাবিছিলোঁ এইবোৰ সঁচা নে মিছা। মই এওঁক বেলেগ ঠাইত টেষ্ট কৰা নাই, এওঁৰ বিষয়ে ভালকৈ জানে, সেইবাবে মই চিধা আপোনাৰ ইয়াত আহিছোঁ। আপুনি তাইক চেক কৰক আৰু মোক কৈ দিয়ক মই যিবোৰ কথা ভাবিছোঁ এইবোৰ যাতে মিছা হয়। আল্লাহ যাতে এওঁৰ লগত আকৌ এনেকুৱা ঘটনা নকৰে। ঘটনা যদি সঁচা হয় মোক জীয়ান্ত মৰিব লাগিব। আৰু এতিয়া মই তাইৰ দেউতাকৰ লগত কি বাহানা কৰিম? এতিয়া মোৰ জীৱনত এনেকুৱা তুফান আহিব, মোৰ জীৱন একেবাৰে ভস্ম হৈ যাব। মই এওঁক সান্তনা দিলোঁ, আপুনি এনে মিছা সন্দেহ নকৰিব, মোক চেক কৰিবলৈ দিয়ক। টেষ্ট ৰিপৰ্ট নহালৈকে আপুনি এনেকুৱা সন্দেহ কৰিব নালাগে। মই যেতিয়া তাইক আল্ট্ৰাছাউণ্ড ৰুমত লৈ গৈছিলোঁ, আল্ট্ৰাছাউণ্ড স্ক্ৰীণত চোৱাৰ লগে লগে মোৰ ভৰিৰ তলত মাটি নথকা যেন লাগিছিল আৰু মই ধ্যান ধৰি চাই আছিলোঁ। মই ভবা নাছিলোঁ আকৌ ছোৱালীজনীৰ লগত এনেকুৱা ঘটনা ঘটিব পাৰে বুলি। মই ছোৱালীজনীৰ মাকক সঁচা কথা কৈ দিছোঁ। ক'বলৈ ধৰিলে, এনেকৈ নক'ব, কৈ দিয়ক এইবোৰ মিছা কথা। সঁচা কৈছোঁ, মই কচম খাই কৈছোঁ, যিখিনি কথা কৈছোঁ এইবোৰ সঁচা কথা। মোৰ ছোৱালীজনীৰ দোষী কোন হয় মই একো নাজানো। আপুনি মিছাতে মোক সন্দেহ কৰিছে। আপুনি হয়তো ভাবিছে যে এইজনী কেনেকুৱা মা, নিজৰ ছোৱালীৰ বিষয়ে একোৱেই নাজানে। মই কচম খাই কৈছোঁ, এইবোৰ কেনেকৈ হৈছে মই একো নাজানো। তাৰপিছত মই ক'লোঁ, আপুনি ইমান চিন্তা কৰিব নালাগে, এইবাৰ এওঁক ঔষধৰ দ্বাৰা ঠিক কৰিব পৰা যাব। আপোনাক আগৰ দৰে ইমান কষ্ট কৰিব নালাগিব। কিন্তু বাৰে বাৰে এজনী ছোৱালীৰ লগত এনেকুৱা ঘটনা হ'লে এওঁৰ শৰীৰৰ অৱস্থা বৰ বেয়া হ'ব। এজনী সৰু ছোৱালীৰ লগত এনেকুৱা ঘটনা ঘটি থাকিলে তেওঁৰ জীৱনত বিপদ আহিব পাৰে। এওঁৰ শৰীৰৰ ফালে চাওক, এফালে বয়স কম, আনফালে শৰীৰৰ অৱস্থা একেবাৰে দুৰ্বল। আপুনি এওঁক ভালকৈ চোৱা চিতা কৰিব লাগিব। মোৰ কথা শুনি এওঁ ক'লে, মই এওঁক চোৱা চিতা কৰিম। আপুনি এওঁৰ ঔষধ দিয়ক আৰু লগতে কৈ দিয়ক ছোৱালীজনীৰ অপৰাধী কোন হয়। মহিলাজনী মোৰ ক্লিনিকত বহি থাকোঁতে কান্দিবলৈ ধৰিলে। মই তাক ক'লোঁ, এই বিষয়ে ময়ো একো নাজানো। মই আপোনাৰ ছোৱালীক এই কথাটো বাৰে বাৰে সুধিছোঁ, তুমি অপৰাধীক চিনি পোৱা নাই? তেওঁ মোক ক'লে, আজিলৈকে কোনো এজন মানুহক মই দেখা নাই যিয়ে মোক বেয়া চকুৰে চাব। এনেকুৱা কাকো দেখা নাছিলোঁ আৰু মই ক'বও নোৱাৰোঁ। আৰু মোক বেয়া চকুৰে চোৱা মানুহজনক মই চিনি নাপাওঁ, যিয়ে মোৰ শৰীৰত হাত দিছিল। যিখিনি ঘটনা মোৰ লগত হৈছে এইবোৰ খুব কম সময়ৰ ভিতৰত হৈছিল। মই এই বিষয়ে একো নাজানো। ছোৱালীজনীৰ কথা শুনি মই আচৰিত হৈছিলোঁ। মই ভাবিছিলোঁ এনেকুৱা ঘটনা আৰু কেতিয়াও নহ'ব। কিন্তু আগৰ ঘটনাটো হ'বৰ বেছি দিন হোৱা নাছিল, মাত্ৰ 2-3 মাহ হয়তো হৈছিল। আকৌ মহিলাজনী ছোৱালীজনীক লগত লৈ মোৰ ক্লিনিকত আহিলে। এইবাৰ মোৰ খং উঠিছিল। মই ভাবিছিলোঁ এওঁলোকে জানি বুজি মোৰ লগত নাটক কৰি আছে, কিয়নো এনেকুৱা ঘটনা কেতিয়াও হ'ব নোৱাৰে। এজনী ছোৱালী প্ৰেগনেণ্ট হোৱাৰ পিছত ছোৱালীজনী ক'ব নোৱাৰে আৰু এওঁৰ মাকেও ক'ব নোৱাৰে। এইবাৰ আল্ট্ৰাছাউণ্ড কৰাৰ একো প্ৰয়োজন নাই। মই ঔষধ লিখি দিছোঁ, কিন্তু ছোৱালীজনীৰ মাক হতাশত আছিল, চকুৰ পানী পৰি আছিল আৰু লগতে তেওঁৰ হাত দুখন কঁপি আছিল। তেওঁ কৈছিল, এতিয়া মই ক'ত যাম আৰু যদি ছোৱালীজনীৰ লগত এনেকুৱা ঘটনা হয় তেতিয়া মই কি কৰিম? মই কৈছিলোঁ, আজিৰ যুগত ইমান বুৰ্বক মানুহ কোনেও নাই যেনেকৈ আপুনি মোক ভাবিছে। আপোনাৰ ছোৱালীৰ লগত যিটো ঘটনা হৈ আছে হয়তো এওঁৰ দোষী আপোনাৰ ঘৰতে আছে। এনেকুৱা হ'ব পাৰে আপুনি দ্বিতীয় বিবাহ কৰিছিল আৰু আপোনাৰ স্বামী এওঁৰ নিজৰ বাপেক নহয়, আৰু নহ'লে বেলেগ কিবা কেছ হ'ব পাৰে, যিটো সমস্যা আপুনি মোক ক'ব বিচৰা নাই। যদি এনেকুৱা ঘটনা নহয় তেনেহ'লে আপোনাৰ ছোৱালীক সুৰক্ষা দিব লাগিব, সকলো সময়ত এওঁক লগত ৰাখিব। আপুনি যদি সকলো সময়ত এওঁক লগত ৰাখে, মই নাভাবোঁ আকৌ এনেকুৱা ঘটনা এওঁৰ লগত হ'ব পাৰে বুলি। ছোৱালীজনীৰ মাক ক'লে, আপুনি বিশ্বাস কৰক মই এনেকুৱাই কৰোঁ। মই খালি এওঁক কৰিবলৈহে বাহিৰত পঠাই দিওঁ আৰু বাকী সময়ত এওঁক মই লগতে ৰাখোঁ। এইখিনি কথা কোৱাৰ পিছতেই মহিলাজনী ছোৱালীজনীক লগত লৈ মোৰ ক্লিনিকৰ পৰা গুচি যায়। অলপ সময় পিছত ছোৱালীজনীৰ বয়সৰ লগত মিল থকা এজনী ছোৱালীক লগত লৈ ছোৱালীজনীৰ মাক মোৰ ক্লিনিকত আহিছিল। তেওঁ মোক দেখাৰ লগে লগে কৈছিল, আপোনাক মই এটা প্ৰয়োজনীয় কথা ক'ব বিচাৰিছোঁ আৰু অকলে ক'ম বুলি ভাবিছোঁ। মই দেখিলোঁ মহিলাজনীৰ লগত এজনী 12 বছৰ বয়সৰ ছোৱালী আৰু মহিলাজনী বৰ হতাশত আছিল। মই দেখা পাইছিলোঁ তেওঁৰ চকুৰ পানী পৰি আছিল। এনেকুৱা যেন লাগিছিল নিশ্চয় এই ছোৱালীজনীৰ লগত এনেকুৱা ঘটনা ঘটিছে। মই আগৰ ছোৱালীজনীক ঘৰত পঠোৱাৰ পিছত এই মহিলাজনী মোৰ ক্লিনিকত প্ৰথমবাৰ আহিছিল আৰু মই মহিলাজনীৰ কাষত বহিলোঁ। যেতিয়া মই ছোৱালীজনীৰ পিনে চালোঁ, ছোৱালীজনী পেটৰ বিষত মুখখন ওপৰ ফালে কৰি আছিল। মোৰ ছোৱালীজনীৰ পেটৰ বিষ হোৱাৰ বাবে মই বৰ চিন্তাত আছোঁ। এওঁৰ লগত কিছুমান আচৰিত ঘটনা ঘটিছে, যিটো ঘটনা বিবাহিতা মহিলাৰ লগত হয়।
মই ছোৱালীজনীৰ ফালে চালোঁ। ছোৱালীজনীৰ মুখখন চাই গম পালোঁ এই ছোৱালীজনীৰ লগতো আগৰ ছোৱালীজনীৰ দৰে একে ঘটনা ঘটিছে। মই এওঁক আল্ট্ৰাছাউণ্ড ৰুমত যাবলৈ কৈছোঁ। আল্ট্ৰাছাউণ্ড ৰিপৰ্ট দেখাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছিল। আগৰ ছোৱালীজনীৰ লগত যিটো ঘটনা ঘটিছিল এই ছোৱালীজনীৰ লগতো একে ঘটনা ঘটিছে। মই বৰ আফচোচ কৰিছোঁ আৰু হতাশ হৈছিলোঁ। তাৰপিছত মহিলাজনীক কৈছিলোঁ, আপোনাৰ ছোৱালীজনী প্ৰেগনেণ্ট। এই কথা শুনি মহিলাজনী মূৰত হাত দুখন দি বহিছিল আৰু কৈছিল, মই একো বুজি পোৱা নাই, এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে। মই তাইক আগৰ ছোৱালীৰ ঘটনাটো খুলি কৈছিলোঁ, কিয়নো এজনী মাকক এইবোৰ কথা ভবা উচিত আছিল। এই সম্পূৰ্ণ ঘটনাটো মই সহিব পৰা নাছিলোঁ। মই লগে লগে কণমানিৰ ন্যায় বিচাৰি এখন থানাৰ পুলিচৰ লগত যোগাযোগ কৰিছিলোঁ আৰু সম্পূৰ্ণ ঘটনাটো কৈছিলোঁ। আমাৰ ইয়াত পুলিচক বৰ ভয় পায়, এইকাৰণে যিকোনো ঘটনা পুলিচক ক'ব নিবিচাৰে। বিশেষকৈ বোৱাৰী বা ছোৱালীৰ লগত যদি এনেকুৱা ঘটনা ঘটে তো এইবোৰ ঘটনা মানুহে গাপ দিব বিচাৰে। এই কথা যদি পুলিচ গম পায় তেনেহ'লে মান সন্মান গুচি যাব। কিন্তু কপাল ভাল আছিল, থানাৰ পুলিচজন সৎ মানুহ আছিল। এই সম্পূৰ্ণ ঘটনাৰ তদন্ত খুব ধুনীয়াকৈ কৰিছিল। প্ৰথমত থানাৰ এজনী মহিলা পুলিচক সাধাৰণ ড্ৰেছত শিক্ষক হিচাপে স্কুলত পঠাইছিল। ছোৱালীসকলে এটা মহলত থাকিছিল আৰু একেখন স্কুলত পঢ়িছিল। এই মহিলা পুলিচজন এই স্কুলৰ নতুন শিক্ষক হিচাপে আছিল। মহিলা পুলিচজন ছাত্ৰসকলক খুব ধুনীয়াকৈ আৰু মৰমেৰে পঢ়াই আছিল আৰু সকলো ছাত্ৰসকলৰ ওপৰত কড়া নজৰ ৰাখিছিল। বিশেষকৈ এই দুটা ছোৱালীৰ ওপৰত যিসকলৰ লগত দুৰ্ঘটনা হৈছিল। তেওঁ ছাত্ৰসকলৰ অন্তৰত মিলি গৈছিল আৰু ছাত্ৰসকলক সুধিছিল, আগত তোমাক কোনে কোনে পঢ়াইছিল। ছাত্ৰসকলে কৈছিল, প্ৰথমতে আমাক মিছ ৰুমা পঢ়াইছিল আৰু প্ৰতি সোমবাৰে ছাৰ আসিফ আমাক কম্পিউটাৰ পঢ়াইছিল। যিসকল ছাত্ৰ কম্পিউটাৰ পঢ়াত কমজোৰ আছিল, ভাল নম্বৰ লাভ কৰা নাছিল, এইসকল ছাত্ৰক ছাৰ আসিফ এক্সট্ৰা ক্লাছ দিছিল। এই কথা শুনি মহিলা পুলিচ কৰ্মীজনৰ ছাৰ আসিফৰ ওপৰত সন্দেহ হৈছিল। তেওঁ লগে লগে ছাৰ আসিফক ষ্টাফ ৰুমত মাতিছিল আৰু ছাৰ আসিফক জেৰা কৰা আৰম্ভ কৰিছিল। তেওঁ কৈছিল, ছোৱালীসকলৰ লগত কি হৈছিল আৰু তাক চিনি পোৱাৰ একো বাকী নাথাকিল। ছাৰ আসিফ ক'বলৈ ধৰিলে, চাওক বাইদেউ, এই ছাত্ৰসকলক মই এইবাবেই যাবলৈ নিদিওঁ যিসকল ছাত্ৰক কম্পিউটাৰ পঢ়াত একেবাৰে দুৰ্বল। আৰু যদি মই এই ছাত্ৰসকলক এক্সট্ৰা ক্লাছ নিদিওঁ তেনেহ'লে এই ছাত্ৰসকলৰ নম্বৰ কম আহে, তথাপিও কিছুমানে ফেল কৰে। তাৰপিছত প্ৰিন্সিপাল মোৰ লগত বৰ খং কৰে, এইকাৰণে মই এওঁলোকক এক্সট্ৰা ক্লাছ দিব লগা হয়। মই এওঁলোকক ভালকৈ পঢ়োৱাৰ পিছত অতি সোনকালে যাবলগীয়া হয়, কিয়নো মোৰ ঘৰত টিউশ্যন পঢ়াব লাগে। তাত ছাত্ৰসকলে মোৰ অপেক্ষা কৰি থাকে আৰু যেতিয়া মই যাওঁ এওঁলোকক এৰি যাওঁ আৰু যিখিনি পঢ়াওঁ এইখিনি এওঁলোকে ক্লাছত মুখস্থ কৰি থাকে। সেইবাবে এওঁলোকৰ যাবলৈ দেৰি হয় আৰু মই যোৱাৰ পিছত স্কুলৰ সকলো ষ্টাফ যোৱাৰ পিছত স্কুলত মাত্ৰ চকীদাৰ থাকে আৰু শেষত তেওঁ সকলো ৰুমৰ খিৰিকী আৰু দৰ্জা বন্ধ কৰি ঘৰত যায়। হ'ব পাৰে তেওঁৱে এই ছোৱালীসকলৰ লগত এনেকুৱা ভুল কৰিছে। এই কথা কোৱাৰ পিছত ছাৰ আসিফ চুপ হৈছিল। তাৰপিছত মহিলা পুলিচ কৰ্মীজনে চকীদাৰক ষ্টাফ ৰুমত মাতিছিল আৰু ছোৱালীসকলৰ কথা সুধিছিল। মহিলা পুলিচজনী বৰ খঙত আছিল। যেতিয়া মহিলা পুলিচজনী চকীদাৰক জেৰা কৰা আৰম্ভ কৰিছিল তেতিয়া চকীদাৰৰ হাত ভৰি কঁপিবলৈ ধৰিছিল। আচলতে সমগ্ৰ ঘটনাৰ দোষী চকীদাৰ আছিল। ছাৰ আসিফ যোৱাৰ পিছত চকীদাৰজন খোৱা বস্তু আনিছিল আৰু এই খোৱা বস্তুখিনিত ঔষধ মিহলাই খাবলৈ দিছিল। তাৰপিছত ছোৱালীসকলৰ লগত এনেকুৱা ঘৃণনীয় কাম কৰিছিল। তাৰপিছত ছাৰ আসিফক আৰু চকীদাৰক পুলিচে গ্ৰেপ্তাৰ কৰে, কিয়নো ছাৰ আসিফৰ অৱহেলা থকাৰ বাবে ছোৱালীসকলৰ লগত এনেকুৱা ঘটনা ঘটিছিল। এইকাৰণে আমালোকৰ সন্তানৰ ওপৰত নজৰ ৰখা উচিত। আল্লাহ যাতে আমালোকক এনেকুৱা অপৰাধীৰ কবলৰ পৰা বচাই ৰাখে। আল্লাহ আমাৰ সন্তানক আৰু আমালোকক যাতে হিফাজত কৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কথাত বা ভাষাত কিবা ভুল হ'লে ভাই বন্ধু হিচাপে ক্ষমা কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।